হেল্ল' গাইজ, কি খবৰ? মোৰ খবৰ বহুত ভাল। আজি মই আছোঁ য়ামাহা ডিলাৰত। মই চেলমেন কৰোঁ। আপোনালোকে জানে মোৰ ৰিলছ ভিডিঅ'বিলাক পাই আছে ফেচবুকত। মই য়ামাহা ডিলাৰতে থাকোঁ। ইয়াতে MT আহিছে নতুন এখন, তাকে দেখাবলৈ খুজিছোঁ আপোনালোকক। আৰু MT বুলিয়ে নহয়, বহুত কেইখন বাইক আছে, স্কুটি আছে, ফেচিনো আছে। আপোনালোকক দেখাম, আপোনালোকে চাব। এইখন হ'ল আমাৰ মেকানিকে একবাৰ ষ্টাৰ্ট দিছে। ইয়াত চাগে পেট্ৰলটো কমি আছে, পেট্ৰলটো দিলে উঠিব। এইখন R15 ৰেড কালাৰ ভাৰ্চন 4 হয়। এইকেইটা আছে ব্লু কালাৰ, ব্লেক কালাৰ চাব পাৰে। আৰু লগতে ভাৰ্চন 3 আছে এইকেইটা। এইটো ব্লেক কালাৰ আৰু এইটো হ'ল ব্লু কালাৰ। মই আপোনালোকক কৈ আছোঁ যে MT ব্লেক, সেইটো আছে MT ব্লেক। এইটো MT ব্লেক আছে এইটো। আৰু লগতে আপোনালোক এইটো MT ব্লেকৰ টপ মডেল হয়, টপ মডেল এইটো এটা আছে ব্লেকৰ। আজি আছে ইয়াক মই অপেনিং কৰি দেখাই দিছোঁ। এইটো ষ্টাৰ্ট দি এবাৰ দেখাই দি দিছোঁ। এইটো প্ৰায় ষ্টাৰ্ট দি দিছোঁ, মজা ষ্টাৰ্ট। এইটো হৈছে ভাৰ্চন 4ৰ টপ মডেল হয়, ভাৰ্চন 4ৰ টপ মডেল চাব পাৰে। এইটো হোৱাইট কালাৰ, এইটো হোৱাইট কালাৰ হয়, হোৱাইট কালাৰ। এইটো গ্ৰীণ কালাৰ, এইটো গ্ৰে কালাৰ হয়। এইকেইটা আপোনালোকৰ ভাৰ্চন 4ৰ টপ মডেল হয়। ইয়াৰ হাইব্ৰিড বুলি টপ মডেল এটা আহিছে, এইটো দেখাই দিছোঁ। এইটো হাইব্ৰিড হয়। সেইটো মই একবাৰ ষ্টাৰ্ট দি দেখাই দি আছোঁ আপোনালোকক। এইটো ভাইব্ৰেশ্যনৰ হয় ষ্টাৰটো। এইটো চব অ'কে আছে। এটা হৈছে আপোনালোকৰ ভাৰ্চন 4, এই দুইটা ৰেড কালাৰ আছে। এইটো হয় ব্লেকৰ। এইকেইটা স্কুটি হয়, এইটো টপ মডেল। এইটো গ্ৰীণ কালাৰ আছে আৰু লগতে এইটো হোৱাইট কালাৰ আছে। আৰু এইকেইটা ডিছ হয়, ৰেজেডাৰ ডিছ। এইকেইটাৰ কালাৰ অপিলবিল আছে, ৰেড কালাৰকেইটা বেছিকৈ আছে। ইয়াত ডিছকাউণ্ট চলি আছে 7,000 টকা। আপোনালোকক যদি কোনোবাই বিচাৰি আছে, ল'ম বুলি ভাবি আছে, য়ামাহাৰ গাড়ী পাই যাব। ডিছকাউণ্ট আছে 7,000 টকা এইখনত, যিটো আমি ডিছ বুলি কওঁ য়ামাহাৰ, সেইটো। আৰু কোনোবাই ফেচিনো বিচাৰি থাকিলে ফেচিনো আছে, ফেচিনো, এখন ফেচিনো হয়। আৰু লগতে আৰু কেইখনমান গাড়ী আছে। এইটোত কিন্তু ড্ৰাম হয়, এইটোত ডিছ নাথাকে, ড্ৰামৰ হয়। বাকী এইকেইটা ডিছ থকা ডিছ, এইটো ব্লেকৰ হয়। এইকেইটা ল'লে আপোনালোকে 7,000 টকা ডিছকাউণ্ট চলি আছে। এইটো প্ৰাইচটো মই কৈ দিম বাৰু, আপোনালোকে কমেণ্ট কৰি সুধিব, মই কৈ দিম। আপোনাৰ মঙলদৈত আহিলে পাই যাব য়ামাহাৰ যিকোনো ধৰণৰ বাইক, মানে য়ামাহাৰ স্কুটি লাগিলে স্কুটি পাব, MT লাগিলে MT পাব, আপোনাৰ R15 লাগিলে R15 পাব। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু কিবা সুধিব লাগিলে কমেণ্টত সুধি দিব যে MT প্ৰাইচ কিমান, আপোনাৰ R15ৰ প্ৰাইচ কিমান। তাৰপিছত